নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰো প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। আমাৰ এই চেনেলটো বিশেষকৈ আসাম টেট 2021ক লৈ ভিডিঅ'বোৰ বনোৱা হৈছে। যদি কিবা ইয়াক লৈ কুৱেৰি থাকে তেন্তে ভিডিঅ'টোৰ শেষত নিশ্চয় কমেণ্ট কৰি জনাব। আজি আমি পেপাৰ 1 EVS-ৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটি হৈছে, নদীৰে বৈ যোৱা পানীক কি বুলি কোৱা হয়? ক. বোৱতী পানী, নে খ. নিৰ্মল পানী, নে গ. প্ৰবাহমান জলজ, নে ঘ. পৰিষ্কাৰ পানী? ইয়াৰ সঠিক উত্তৰটি হ'ব গ. প্ৰবাহমান জলজ। দুই নম্বৰ প্ৰশ্নটি হৈছে, বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা কিমান ভাগ আছে? ক. ৮০%, নে খ. ৭৫%, নে গ. ৯০%, নে ঘ. ৭৮%? ইয়াৰ সঠিক উত্তৰটি হ'ব ঘ. ৭৮%। বায়ুমণ্ডলত নাইট্ৰজেনৰ ৭৮% ভাগ আছে। ৩ নম্বৰ প্ৰশ্নটি হৈছে, জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ ডেছ। ক. বায়ু প্ৰদূষণ, নে খ. জল প্ৰদূষণ, নে গ. মাটি প্ৰদূষণ, নে ঘ. H1N1 ভাইৰাছৰ বাবে? ইয়াৰ সঠিক উত্তৰটি হ'ব খ. জল প্ৰদূষণ। জল প্ৰদূষণৰ বাবে জাপানত মিনামাটা ৰোগ হৈছিলে। ৪ নম্বৰ প্ৰশ্নটি হৈছে, প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি? ক. মিথেন, নে খ. ইথেন, নে গ. প্ৰপেন, নে ঘ. বিউটেন? ইয়াৰ সঠিক উত্তৰটি হ'ব ক. মিথেন। ৫ নম্বৰ প্ৰশ্নটি হৈছে, হিউমাছ কি? ক. এজাতিৰ মানুহ, নে খ. আৰ্দ্ৰতাৰ এটা অৱস্থা, নে গ. মাটিৰ ওপৰৰ বালিভাগ, নে ঘ. মাটিত থকা মুগা বৰণৰ এই অংশই মাটি সাৰুৱা কৰে? ইয়াৰ সঠিক উত্তৰটি হ'ব গ. মাটিত থকা মুগা বৰণৰ এই অংশই মাটি সাৰুৱা কৰে। ৬ নম্বৰ প্ৰশ্নটি হৈছে, জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে? ক. ৭০, নে খ. ৯৭, নে গ. ৬০, নে ঘ. ৫০? ইয়াৰ সঠিক উত্তৰটি হ'ব খ. ৯৭% আছে। ৭ নম্বৰ প্ৰশ্নটি হ'ল, তলত দিয়া কোনবিধ পদাৰ্থ জীৱ নমনীয় নহয়? ক. প্লাষ্টিক, নে খ. কাগজ, নে গ. কাঠ, নে ঘ. নাৰিকলৰ ৰছী? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ. নাৰিকলৰ ৰছী। ৮ নম্বৰ প্ৰশ্নটি হৈছে, বহুতো সম্প্ৰদায় বসবাস কৰা বৃহৎ অঞ্চল একোটাক কি বোলে? ক. পৰিস্থিতিতন্ত্ৰ, নে খ. বায়ম, নে গ. জৈৱমণ্ডল, নে ঘ. নিচি? ইয়াৰ সঠিক উত্তৰটি হ'ব খ. বায়ম। বহুতো সম্প্ৰদায় বসবাস কৰা বৃহৎ অঞ্চল একোটাক বায়ম বোলে। ৯ নম্বৰ প্ৰশ্নটি হৈছে, পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হয়? ক. 1986, নে খ. 1980, নে গ. 1982, নে ঘ. 1987? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক. 1986। 1986ত পৰিৱেশ সুৰক্ষা আইনখন প্ৰণয়ন কৰা হয়। ১০ নম্বৰ প্ৰশ্নটি হ'ল, বন সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হয়? ক. 1986, নে খ. 1980, নে গ. 1982, নে ঘ. 1987?
ইয়াৰ সঠিক উত্তৰটি হ'ব খ 1980। 1980 বন সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হয় আৰু 1986 পৰিৱেশ সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হয়। এই দুটাৰ মাজত কনফিউজ নহ'ব। পৃথিৱীৰ কোনখন দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা সৰ্বাধিক? ক কানাডা, নে খ ব্ৰাজিল, নে গ ইৰাক, নে খ জাপান? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ জাপান। জাপান দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। 12 নম্বৰ প্ৰশ্নটি হ'ল মাটিত থকা অণুজীৱবোৰ ডেছ। ক উপভোক্তা, নে খ উৎপাদক, নে গ বিযোজক, নে খ মৃত জৈৱ পদাৰ্থ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ বিযোজক। 13 নম্বৰ প্ৰশ্নটি হৈছে ক'ৰ পৰা খাদ্যৰ অনুক্ৰমণ আৰম্ভ হয়? ক উপভোক্তা, নে খ উৎপাদক, নে গ বিযোজক, নে খ মৃত জৈৱ পদাৰ্থ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ উৎপাদক। উৎপাদকৰ পৰা খাদ্যৰ অনুক্ৰমণ আৰম্ভ হয়। 14 নম্বৰ প্ৰশ্নটি হ'ল কি ধৰণৰ পানী সংৰক্ষণ কৰা উচিত? ক নিৰীহ, নে খ অৰ্থনৈতিকভাৱে লাভজনক, নে গ ভয়ানক প্ৰাণী, নে ঘ অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী সংৰক্ষণ কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী সংৰক্ষণ কৰা উচিত। 15 নম্বৰ প্ৰশ্নটি হ'ল তলত দিয়া কোনবিধ প্ৰাণী ভাৰতত সংকটাপন্ন? ক বনৰীয়া গাধ, নে খ হাতী, নে গ ঘোঁৰা, নে খ কাছ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক বনৰীয়া গাধ। বনৰীয়া গাধ ভাৰতত প্ৰায় নাইকিয়া হৈ পৰিছে। 16 নম্বৰ প্ৰশ্নটি হৈছে স্মগ কি? ক নগৰ এখনত হঠাতে হোৱা বৰষুণ, নে খ ধূলিৰ ধুমুহা, নে গ নগৰ অঞ্চলত ধোঁৱাৰে সৈতে মিশ্ৰিত কুঁৱলী, নে খ ধূলি আৰু ধোঁৱাৰ সমষ্টি? ইয়াৰ সঠিক উত্তৰটি হ'ব গ নগৰ অঞ্চলত ধোঁৱাৰে সৈতে মিশ্ৰিত কুঁৱলী। 17 নম্বৰ প্ৰশ্নটি হ'ল গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অসম, নে বিহাৰ, নে গ পাঞ্জাৱ, নে খ গুজৰাট? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ গুজৰাট। গুজৰাটত গিৰ ৰাষ্ট্ৰীয় উদ্যানখন আছে। 18 নম্বৰ প্ৰশ্নটি হৈছে কুইক চিলভাৰ কি? ক পাৰা, নে খ এলুমিনিয়াম, নে গ ৰূপ, নে শিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক পাৰা। কুইক চিলভাৰ হৈছে পাৰা। 19 নম্বৰ প্ৰশ্নটি হৈছে খনিজ সম্পদত কোনখন ৰাজ্য চহকী নহয়? ক উত্তৰ প্ৰদেশ, নে খ অসম, নে গ উৰিষ্যা, নে খ অন্ধ্ৰপ্ৰদেশ? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যখন খনিজ সম্পদত চহকী নহয়। 20 নম্বৰ প্ৰশ্নটি হ'ল বতৰৰ পৰিঘটনাবোৰ ক'ত ঘটে? ক টপস্ফিয়াৰত, নে খ ষ্ট্ৰেটোস্ফিয়াৰত, নে গ মেছস্ফিয়াৰত, নে খ থাৰ্মস্ফিয়াৰত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক টপস্ফিয়াৰত। টপস্ফিয়াৰত বতৰৰ পৰিঘটনাবোৰ ঘটে। 21 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ কোন ঠাইত বন গাধ পোৱা যায়? ক নীলগিৰি অঞ্চলত,
নে খ মালৱা মালভূমিত, নে গ সুন্দৰবনত, নে ঘ কচ্ছ উপসাগৰত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ কচ্ছ উপসাগৰত। কচ্ছ উপসাগৰ ঠাইতে বনগাধ পোৱা যায়। ২২ নম্বৰ প্ৰশ্নটি হ'ল তলৰ কোনখন ৰাজ্যৰ জনমূৰি বিদ্যুৎ উপভোগৰ পৰিমাণ বেছি? ক মহাৰাষ্ট্ৰ, নে খ মেঘালয়, নে গ পাঞ্জাৱ, নে ঘ তামিলনাডু? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক মহাৰাষ্ট্ৰ ৰাজ্যখনত জনমূৰি বিদ্যুৎ উপভোগৰ পৰিমাণ আটাইতকৈ বেছি। ২৩ নম্বৰ প্ৰশ্নটি হৈছে ঘানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? ক মধ্যপ্ৰদেশত, নে খ অসমত, নে গ ঘানাত, নে ঘ ৰাজস্থানত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ ৰাজস্থানত। ৰাজস্থানতে ঘানা পক্ষী অভয়াৰণ্যখন আছে। ২৪ নম্বৰ প্ৰশ্নটি হৈছে WWFৰ এনুৱেল লগ' কি? ক ৰেড পাণ্ডা, নে খ পলাৰ বিয়াৰ, নে গ লায়ন, নে ঘ টাইগাৰ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক ৰেড পাণ্ডা। WWFৰ লগটো হ'ল ৰেড পাণ্ডা। ২৫ নম্বৰ প্ৰশ্নটি হৈছে তলত দিয়াবোৰৰ ভিতৰত কোনবিধৰ জিন বৈচিত্ৰ্য সৰ্বাধিক? ক ধানত, নে খ চাহপাতত, নে গ আমত, নে ঘ বেঙেনাত? এই চাৰিটাৰ ভিতৰত কোনবিধৰ জিন বেছি পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ আমত আটাইতকৈ বেছি জিন পোৱা যায়। ২৬ নম্বৰ প্ৰশ্নটি হৈছে কাৰ্বন ডাই অক্সাইডে অৱলোহিত ৰশ্মি ডেছ ক শোষণ কৰিব পাৰে, নে খ প্ৰতিফলিত কৰে, নে গ সহজে সঞ্চালন কৰে, নে ঘ শোষণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ শোষণ কৰে। ২৭ নম্বৰ প্ৰশ্নটি হৈছে পইতাচোৰাৰ স্নাক অংগ হ'ল ডেছ ক ফল, নে খ হাঁওফাঁও, নে গ শ্বাসনলিকা, নে ঘ ছাল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ শ্বাসনলিকা। ২৮ নম্বৰ প্ৰশ্নটি হৈছে সৰীসৃপৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছে ডেছ ক উচ্চ ৰক্তি, নে খ বাকলি নাই, নে গ ফুলৰ সহায়ত শ্বাস প্ৰশ্বাস লয়, নে ঘ কণী পাৰে? ইয়াৰ সঠিক উত্তৰটি হ'ল ঘ কণী পাৰে। ২৯ নম্বৰ প্ৰশ্নটি হৈছে বাষ্পীভৱনৰ ফলত ডেছ ক চৌপাশ শীতল হয়, নে খ চৌপাশৰ উচ্চতা বৃদ্ধি হয়, নে গ উচ্চতাৰ কোনো পৰিৱৰ্তন নহয়, নে ঘ উচ্চতাৰ সঘনে উত্থান পতন হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক চৌপাশ শীতল হয়। বাষ্পীভৱনৰ ফলত চৌপাশ শীতল হয়। ৩০ নম্বৰ প্ৰশ্নটি হৈছে মানৱ বিকাশ ৰিপৰ্ট প্ৰকাশ কৰা অনুষ্ঠানটো হৈছে ডেছ ক NCERT, নে খ MHRD, নে গ UNDP, নে ঘ SCERT? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ UNDP। UNDPৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত। চ' ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰিলে কমেণ্ট কৰি জনাব। আছাম টেট 2021ৰ ছিৰিজৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত দিয়া লিংকবোৰ ক্লিক কৰি চাব। চ' আজিলৈ ইমানেই, ধন্যবাদ।